Hello everyone, welcome to Easy to Learn Academy. আজিৰ এই ভিডিঅ'টোত তৃতীয় শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিৰ অধ্যায় 3ৰ পাঠ নং 1 বিদ্যালয় সপ্তাহ এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে গোটেইখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাবা। যদি তোমালোকে ভিডিঅ'টো ভাল পোৱা তেন্তে ভিডিঅ'টো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। আমাক প্ৰথম প্ৰশ্নটো কি দিছে আলোচনা কৰো আৰু লিখো আহা। ক নম্বৰ প্ৰাঞ্জল হতৰ বিদ্যালয়ত কি চলি আছিল? এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। প্ৰাঞ্জল হতৰ বিদ্যালয়ত বিদ্যালয় সপ্তাহ চলি আছিল। তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, কাৰ মাজত বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল? তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুমাৰ মাজত বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল। তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিবা। এতিয়া গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, সুপ্ৰিয়াই কিয় দবা খেলখন বন্ধ কৰা বুলি কৈছিল? এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এই ধৰণে লিখিব লাগিব। কাঞ্চনে বলটো দলি মাৰি দিওঁতে দবাখনত পৰাৰ বাবে সুপ্ৰিয়াই দবা খেলখন বন্ধ কৰা বুলি কৈছিল। তোমালোকে এই ধৰণে গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিলেই হ'ল। এতিয়া ঘ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, কোন কোন শ্ৰেণীয়ে কি খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল? আঁচটানি মিলোৱা। তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ-ছাত্ৰীসকল মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। প্ৰথম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাৰ পানী এই খেলটোৰ লগত তোমালোকে মিলাব লাগিব। তাৰ পিছত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক তোমালোকে ফুটবল এই খেলটোৰ লগত মিলাব লাগিব। তৃতীয় শ্ৰেণীৰ লগত দবা খেল ইয়াৰ লগত মিলাব লাগিব। চতুৰ্থ শ্ৰেণীৰ লগত ক্ৰিকেট আৰু পঞ্চম শ্ৰেণীৰ লগত বেডমিণ্টনৰ লগত তোমালোকে মিলাব লাগিব। মই ইয়াত যি ধৰণে মিলাইছো তোমালোকে সেই ধৰণে মিলালে হ'ল। তোমালোকে এই ধৰণে ঘ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি। এতিয়া 9 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, মিনতি বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কিয় খেলাবলৈ লৈ গৈছিল? তো এই প্ৰশ্নটোৰ উত্তৰ মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। তেওঁলোকে এটা ফুটবল লৈ খেলপথাৰৰ এফালে ধেমালি কৰি থকাৰ বাবে মিনতি বৰুৱা বাইদেৱে খেলাবলৈ লৈ গৈছিল। তোমালোকে এই ধৰণে 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিলেই হ'ল। তাৰ পিছত প্ৰথম নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, বিদ্যালয় সপ্তাহ কোনে উদ্বোধন কৰিছিল? তো এই প্ৰশ্নটোৰ উত্তৰ মই কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে বিদ্যালয় সপ্তাহ উদ্বোধন কৰিছিল। তোমালোকে এই ধৰণে প্ৰথম নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিলেই হ'ল। তাৰ পিছত দ্বিতীয় নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আৰু তাৰিখ কি আছিল? তো এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এই ধৰণে লিখিব লাগিব। বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা মঙ্গলবাৰ আৰু তাৰিখ 2 ডিচেম্বৰ আছিল। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। তাৰ পিছত বৰ্গীয় জ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, চেত্ৰী ছাৰে কি কৰি আছিল? মই প্ৰশ্নটোৰ উত্তৰ কৰি দিছো। তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। চেত্ৰী ছাৰে প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰাত ব্যস্ত আছিল। তোমালোকে এই ধৰণে বৰ্গীয় জ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি। এতিয়া 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, পাঠত থকা জাননীখন চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰো আহা। আমাক পাঠত যিখন জাননী দিয়া হৈছিল সেই জাননীখন চাই আমাক ইয়াত ক খ গ ঘ এই প্ৰশ্নকেইটাৰ উত্তৰ কৰিব কৈছে। তো আমি চাও এই প্ৰশ্নকেইটাত কি কৈছে। ক নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, ক্ৰিকেট খেলত কোন কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল? তো আমি জাননীখন চাই গম পাইছিলো যে তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ক্ৰিকেট খেলখনত অংশগ্ৰহণ কৰিব পাৰিব। তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। তাৰ পিছত খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কি খেলত অংশগ্ৰহণ কৰিব পাৰিব? তো আমি জাননীখন চাই গম পাইছিলো যে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ক্ৰিকেট, বেডমিণ্টন, দবা, পাৰপানী, সংগীত চকী এইবিলাক খেলত অংশগ্ৰহণ কৰিব পাৰিব। তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব। তাৰ পিছত গ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, খ আৰু গ শাখাত থকা শ্ৰেণীকেইটা কি? তো আমি জাননীখন চাই গম পাইছিলো যে খ শাখাত তৃতীয় আৰু চতুৰ্থ আৰু গ শাখাত তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল আছিল। তো তোমালোকে এই ধৰণে গ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব। তাৰ পিছত ঘ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কি খেল খেলিব পাৰিব? তো আমি জাননীখন চাই গম পাইছিলো যে পাৰপানী আৰু মিউজিক চেয়াৰ এই খেল দুটাত সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে খেলিব পাৰিব।
তো তোমালোকে এই ধৰণে 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া 3 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা ডাঙৰ হৰফৰ পদবোৰৰ অৰ্থ অনুমান কৰি আঁচটানি মিলোৱা ইয়াত তোমালোকে বাক্যকেইটাত কিছুমান কলা আখৰেৰে থকা শব্দ দেখা পাইছা সেই শব্দকেইটাৰ অৰ্থ আমাক আঁচটানি মিলাবলৈ কৈছে এতিয়া প্ৰথমটো চোৱা প্ৰথম বাক্যটোত আছিল প্ৰতিভা ইয়াৰ অৰ্থটো হৈছে দক্ষতা ইয়াত মিলোৱা আছিল এইটো আমাক কৰি দিছিল তাৰ পিছত দ্বিতীয় বাক্যটোত কলা আখৰে থকা শব্দটো হৈছে একক একক শব্দটোৰ অৰ্থ হৈছে এজনীয়া তোমালোকে এজনীয়া শব্দটোৰ লগত এই বাক্যটো মিলাব লাগিব তাৰ পিছত তৃতীয় বাক্যটোত পণ্ড এই শব্দটোৰ অৰ্থ হৈছে নষ্ট কৰিলা তোমালোকে এই বাক্যটোৰ লগত নষ্ট কৰিলা এইটো মিলাব লাগিব তাৰ পিছত চতুৰ্থটো বাক্যত আছে বেগাবেগিকৈ ইয়াৰ লগত তোমালোকে খৰকৈ এই অৰ্থটো আঁচটানি মিলাব লাগিব মই ইয়াত যি ধৰণে আঁচটানি মিলাইছো তোমালোকে সেই ধৰণে আঁচটানি মিলাব লাগিব তাৰ পিছত 5 নম্বৰ বাক্যটোত আছে প্ৰাঞ্জলহতৰ বিদ্যালয়খনত আজি উখল মাখল পৰিবেশ ইয়াত উখল মাখল এই শব্দটোৰ অৰ্থ হৈছে উলমাল তোমালোকে এই পঞ্চম বাক্যটোৰ লগত উলমাল এই শব্দটো আঁচটানি মিলাব লাগিব তোমালোকে এই ধৰণে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চাও আমি এতিয়া 3 নম্বৰ প্ৰশ্নটোৰ আৰু এটা প্ৰশ্ন আছে খ নম্বৰ উদ্বোধন মানে কোনো কাম মুকলি বা আৰম্ভণি কৰা উদ্বোধন কৰোতাজন হ'ল উদ্বোধক বিভিন্ন কিতাপ পত্ৰ উন্মোচন কৰোতাজনক উন্মোচক বোলে এতিয়া আমি তলৰ ক অংশৰ লগত খ অংশৰ মিলাও হা ইয়াত আমাক ক অংশত কিছুমান কথা দিয়া হৈছে আৰু খ অংশটো কিছুমান কথা দিয়া হৈছে আমাক ক অংশৰ কথাখিনিৰ লগত খ অংশৰ কথাখিনি মিলাবলৈ কৈছে এতিয়া ক অংশত চোৱা শিক্ষাদান কৰোতাজন ইয়াৰ লগত তোমালোকে খ অংশত থকা শিক্ষক এইটো মিলাব লাগিব তাৰ পিছত ক অংশত থকা পৰিচালনা কৰাজন ইয়াৰ লগত তোমালোকে খ অংশত থকা পৰিচালক এইটো মিলাব লাগিব তাৰ পিছত ক অংশত থকা পাঠ কৰোতাজন ইয়াৰ লগত তোমালোকে খ অংশত থকা পাঠক এইটো মিলাব লাগিব তাৰ পিছত ক অংশত থকা খেতি কৰাজন ইয়াৰ লগত তোমালোকে খ অংশত থকা খেতিয়ক এইটো মিলাব লাগিব তোমালোকে এই ধৰণে এই খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া 4 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা ক নম্বৰ তলৰ শব্দবোৰ পঢ়োৱা ইয়াত আমাক কেইটামান শব্দ দিছে এই শব্দকেইটা আমাক পঢ়িবলৈ কৈছে তো প্ৰথম শব্দটো চোৱা কি আছে পঞ্চম বঞ্চিত কুঞ্চিত ইঞ্জিন গুঞ্জন আঞ্জা তোমালোকে এই ধৰণে এই শব্দকেইটা পঢ়িব লাগিব তাৰ পিছত খ নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা খেলিমেলিকৈ থকা আখৰবোৰ সঠিক ক্ৰমত সজাই শব্দ গঠন কৰো আহা ইয়াত আমাক কেইটামান আখৰ খেলিমেলিকৈ দিয়া হৈছে আমাক এই খেলিমেলিকৈ থকা আখৰবোৰ সঠিক ক্ৰমত সজাই শব্দ গঠন কৰিবলৈ কৈছে তো মই এই প্ৰশ্নটোৰ উত্তৰ কৰি দিছো তোমালোকে প্ৰথমটো চোৱা প্ৰাঞ্জল হ'ব তোমালোকে এই ধৰণে আখৰবোৰ সঠিক ক্ৰমত সজাব লাগিব তাৰ পিছত দ্বিতীয়টো হ'ব সঞ্চয় কুঞ্চিত আৰু ইঞ্জিন তোমালোকে এই ধৰণে এই খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া 5 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ মাজত এখন ক্ৰিকেট প্ৰতিযোগিতা চলিছে ইয়াত তৃতীয় আৰু চতুৰ্থ শব্দ দুটাই 3 আৰু 4ৰ স্থানবাচক অৰ্থ প্ৰকাশ কৰিছে ঠিক সেইদৰে আন স্থানবাচক শব্দবোৰ জানোৱা যেনেকৈ সংখ্যাত যদি 1 থাকে ইয়াৰ স্থানবাচক হ'ব প্ৰথম সংক্ষিপ্ত ৰূপ 1 আৰু ম লিখিব লাগিব তোমালোকে তাৰ পিছত 2টো যদি আমি 2 সংখ্যাটোৰ স্থানবাচক দ্বিতীয় হ'ব আৰু ইয়াৰ সংক্ষিপ্ত ৰূপ হ'ব 2 লিখি তোমালোকে অন্তস্থীয় লিখিব লাগিব তাৰ পিছত সংখ্যাত আছে 3 ইয়াৰ স্থানবাচক হ'ব তৃতীয় আৰু সংক্ষিপ্ত ৰূপ হ'ব 3 অন্তস্থীয় লিখিব লাগিব তোমালোকে এই ধৰণে ইয়াত 20 লৈকে দিয়া হৈছে এটো তোমালোকে ঘৰত পঢ়িবা ঠিক আছে তেন্তে আমি পিছৰ প্ৰশ্নটোত কি কৈছে চাও এতিয়া 6 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তলৰ তালিকাখন মনোযোগেৰে চাও আৰু খেলুৱা ইয়াত চোৱা আমাক এটা তালিকা দিছে ইয়াত তলত সংখ্যা দিয়া হৈছে আৰু ওপৰত কিছুমান আখৰ দিয়া হৈছে তো 1 নম্বৰটোত আছে মধ্যন্যত তাৰ পিছত 2 নম্বৰটো আছে দন্ত্যাত এনেকৈ আমাক 17 লৈকে দিয়া হৈছে এতিয়া ক নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা সংখ্যা চাই শব্দ লিখোৱা 7,3 7 সংখ্যাটোৰ বিপৰীতে ইয়াত আখৰটো আছে হ গতিকে তোমালোকে হ লিখিব লাগিব আৰু 3 সংখ্যাটোৰ বিপৰীতে আখৰটো আছে কত দীঘইকাৰে কি তো হ আৰু কত দীঘইকাৰে কি এইটো লগ লাগি শব্দটো হৈ যাব হকি বুজি পাইছা তাৰ পিছত দ্বিতীয়টো 2 আৰু 11 দিয়া হৈছিল আমি যদি তালিকাখনৰ পৰা শব্দকেইটা আখৰকেইটা ইয়াত লিখো তেন্তে শব্দটো গঠন হ'ব দবা তাৰ পিছত 5 10 আৰু 17 আমি তালিকাখনৰ পৰা চাই যদি আখৰকেইটা ইয়াত লগ লগাও তেতিয়া আমি কাঞ্চন এই শব্দটো পাম তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব তাৰ পিছত খ নম্বৰটো একে ধৰণৰে প্ৰশ্ন অলপ পৰিৱৰ্তন আছে ইয়াত
শব্দ চাই সংখ্যাবোৰ লিখোৱা হা আগতোত আমাক সংখ্যা দিয়া হৈছিলে শব্দ লিখিবলৈ কৈছিলে এতিয়া আমাক শব্দ দিয়া হৈছে সংখ্যা লিখিবলৈ কৈছিলে তো প্ৰথমটো আছে কাবাডী ইয়াত কত আকাৰে কা এইটো তোমালোকে ইয়াৰ বিপৰীতে তোমালোকে 5 নম্বৰ সংখ্যাটো পাবা গতিকে 5 লিখিছো তাৰপিছত বট আকাৰে বা ইয়াৰ বিপৰীতে 11 নম্বৰ সংখ্যাটো আছে গতিকে তোমালোকে 11 লিখিব লাগিব তাৰপিছত মধ্যন্য ডট দীঘইকাৰে ডি ইয়াৰ বিপৰীতে 15 নম্বৰ সংখ্যাটো আছে গতিকে তোমালোকে 15 লিখিব লাগিব এই ধৰণে পঞ্চম আৰু বেডমিন্টন এই ডকেটাৰ বিপৰীতে তোমালোকে ইয়াত সংখ্যা লিখিব লাগিব তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া 7 নম্বৰ প্ৰশ্নটোত কি কৈছে সোৱা কাখৰ ঢোলৰ ছবিত থকা শব্দ বাছি লৈ ছন্দ পুৰ কৰোৱা হা ইয়াত আমাক ঢোলত কেইটামান শব্দ দিয়া হৈছে এই শব্দকেইটা আমাক খালি ঠাইত বহাই এই খালি ঠাইসমূহ আমাক পুৰ কৰিবলৈ কৈছে তো বাঢ়ৈ খুৰাই বাহেৰে হাজে তোমালোকে প্ৰথম খালি ঠাইটোত হাজে লিখিব লাগিব নাপিত ককাই চুলিকে কাটে দ্বিতীয় খালি ঠাইটোত কাটে লিখিব লাগিব ঢোল বজাই ঢুলীয়া ককাই তৃতীয় খালি ঠাইত তোমালোকে বজাই লিখিব লাগিব দৰ্জি মামাই কাপোৰ চিলাই তোমালোকে হেখৰ খালি ঠাইটোত চিলাই লিখিব লাগিব তোমালোকে এই ধৰণে 7 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব তাৰ পিছত 8 নম্বৰ প্ৰশ্নটোত কি কৈছে সোৱা আলোচনা কৰো আৰু লিখোৱা হা ইয়াত ক নম্বৰ প্ৰশ্নটো কি কৈছে সোৱা ক্ৰিকেট খেলখন কাখৰ খেলপথাৰত কিয় খেলিছিল তো ইয়াৰ উত্তৰটো মই লিখি দিছো তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব বিদ্যালয়ৰ খেলপথাৰত অন্য খেল খেলি থকাৰ বাবে ক্ৰিকেট খেলখন কাখৰ খেলপথাৰত খেলিছিল তোমালোকে এই ধৰণে ক নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব লাগিব তাৰ পিছত খ নম্বৰ প্ৰশ্নটোত কি কৈছে সোৱা প্ৰাঞ্জলতৰ বিদ্যালয় সপ্তাহত নেখেলা কি খেল তোমালোকৰ বিদ্যালয়ত খেলুৱা হয় তো মই এই প্ৰশ্নটোৰ উত্তৰ কৰি দিছো তো ইয়াত মই লিখিছো কাবাডী কেৰম ভলিবল দৌৰ লং জাম্প হাই জাম্প আদি খেলবোৰ আমাৰ বিদ্যালয়ত খেলুৱা হয় এই খেলবিলাক প্ৰাঞ্জলতৰ বিদ্যালয় সপ্তাহত খেলুৱা হোৱা নাছিল ঠিক আছে এতিয়া পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি এতিয়া 9 নম্বৰ প্ৰশ্নটোত কি কৈছে সোৱা তোমালোকে নিশ্চয় সমনীয়াৰ লগত বহু ধৰণৰ খেল খেলা তলৰ ছবিত দিয়া খেলবোৰৰ নাম লিখা এটো একেবাৰে সহজ প্ৰশ্ন প্ৰথম খেলটোৰ নাম হৈছে ক্ৰিকেট গতিকে মই ইয়াত ক্ৰিকেট লিখি দিছো দ্বিতীয়টো খেল হৈছে বেডমিন্টন আৰু তৃতীয়টো খেল হৈছে দবা তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব তাৰ পিছত 9 নম্বৰত আৰু এটা প্ৰশ্ন আছে খ নম্বৰ তলৰ খেলসমূহক গুৰু ক্ৰিয়া আৰু লঘু ক্ৰিয়া হিচাপে ভাগে ভাগে লিখোৱা হা তো গুৰু ক্ৰিয়া বুলি ক'লে আমি বহি ক্ৰিয়াক বুজি পাওঁ আৰু লঘু ক্ৰিয়া বুলি ক'লে আমি অন্তঃক্ৰিয়াক বুজি পাওঁ তো মই ইয়াত লিখিয়ে দিছো তোমালোকে এই ধৰণে এই প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব তোমালোকে গুৰু ক্ৰিয়া বা বহি ক্ৰিয়াত লিখিব পাৰা ফুটবল ক্ৰিকেট হকি কাবাডী দৌৰ আৰু লঘু ক্ৰিয়া বা অন্তঃক্ৰিয়াত তোমালোকে লিখিব পাৰা কেৰম লুডু টেনিছ দবা টেবুল টেনিছ তোমালোকে এই ধৰণে খ নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া 10 নম্বৰ প্ৰশ্নটোত কি কৈছে সোৱা তলৰ নিৰ্দিষ্ট বাকচত এককভাৱে আৰু দলীয়ভাৱে খেলা খেলসমূহৰ নাম লিখা তো এই প্ৰশ্নটোৰ উত্তৰো মই কৰি দিছো তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এককভাৱে খেলা খেল লুডু টেনিছ দবা টেবুল টেনিছ দৌৰ দলীয়ভাৱে খেলা খেল ফুটবল ক্ৰিকেট হকি কাবাডী তোমালোকে এই ধৰণে 10 নম্বৰ প্ৰশ্নটোৰ উত্তৰ কৰিব লাগিব এতিয়া 11 নম্বৰ প্ৰশ্নটোত কি কৈছে সোৱা সহপাঠীৰ সৈতে আলোচনা কৰি লিখা সকলোৱে পাৰপানী খেলখন খেলাৰ বাবে সাজু হৈছে দীপিকাই দিব্যজ্যোতিক হাতত ধৰি আগবঢ়াই আনি হাৰিত থিয় কৰাই দিলে তোমালোকৰ এজন লগৰীয়াই কানেৰে কম শুনে তেওঁক কি খেল খেলিবলৈ দিবা তো এইটো তোমালোকে আলোচনা কৰি লিখিবা মই তথাপি ইয়াত প্ৰশ্নটোৰ উত্তৰ লিখি দিছো তোমালোকে এই ধৰণে প্ৰশ্নটোৰ উত্তৰ বিচাৰিলে লিখিব পাৰিবা আমি তেওঁক সকলো খেলত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিম তেওঁক চিহ্ন আৰু ইংগিতৰ জৰিয়তে খেলৰ নিয়ম বুজাই দিম তেওঁক আমি লুডু কেৰম দবা দৌৰ ক্ৰিকেট আদি খেল খেলিবলৈ দিম যেহেতু তোমালোকৰ লগৰীয়াজন কানেৰে কম শুনে গতিকে আমি তেওঁক এই ধৰণে সহায় কৰিম আৰু বিভিন্ন খেলত খেলিবলৈ দিম ঠিক আছে এতিয়া তেন্তে পিছৰ প্ৰশ্নটোত কি কৈছে চাও আমি এতিয়া 12 নম্বৰ প্ৰশ্নটোত কি কৈছে সোৱা তলৰ খেল দুবিধৰ নাম লিখা তাৰে কোনবিধ খেল খেলি তোমাৰ ভাল লাগে খেলবিধ খেলি কিয় ভাল পোৱা দুটা বাক্য লিখা তো এই প্ৰশ্নটোৰ উত্তৰ ছাত্ৰ ছাত্ৰীসকল মই কৰি দিছো ইয়াত প্ৰথম খেলটোৰ নাম চেংগুটি আৰু দ্বিতীয় খেলটোৰ নাম লুকা-ভাকু তোমালোকে চাগে নিশ্চয় এই খেল দুটি খেলা তো ইয়াত আৰু দুটা প্ৰশ্ন আছিল তাৰে কোনবিধ খেল খেলি তোমাৰ ভাল লাগে তো মই ইয়াত চেংগুটিক বাছি লৈছো তোমালোকে বিচাৰিলে লুকা-ভাকুও লিখিব পাৰিবা তো মই লিখিছো মোৰ চেংগুটি খেল খেলি ভাল লাগে
এই খেলত 5টা সৰু গুটি ব্যৱহাৰ কৰি হাতৰ কৌশলেৰে খেলিব লাগে যি খুব মনোৰঞ্জক হয় ঠিক আছে তোমালোকে এই ধৰণে 12 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখিব পাৰিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅটোত আমি তোমালোকৰ স্পন্দন পাঠ্যপুথিৰ অধ্যায় 3 পাঠ 1 বিদ্যালয় সপ্তাহ এই পাঠটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছিল গোটেইখিনি এই ভিডিঅটোত আলোচনা কৰিলো আশা ৰাখিছো তোমালোকে ভিডিঅটো ভাল পাইছা যদি ভিডিঅটো ভাল পাইছা তেন্তে ভিডিঅটো লাইক কৰি দিবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা আজিলৈ তেন্তে তোমালোকৰ পৰা বিদায় লওঁ ধন্যবাদ থ্যাংক ইউ